ধনেশ্বৰ গোহাৰিতো আমি 22 বছৰ দেখিলোৱে আমাৰ মাটিৰ সমস্যা সমাধান কৰা নাই কাৰণ আমাৰ ধৰ্মৰ কাৰণে একো কৰা নাই ৰঞ্জিত বসুমতাৰী ছাৰে আমাৰ কাৰণে আমাক আদৰি লৈছে আমিও তেওঁক আদৰি লৈছোঁ ৰঞ্জিত বসুমতাৰী ছাৰকো আমি আদৰি লৈছোঁ বৰ সুখী হৈছোঁ বৰ খুচি হৈছোঁ আমি ৰঞ্জিত বসুমতাৰীক আমাৰ এই বাউসুগিৰিক কেণ্ডিডেট দিয়াৰ কাৰণে আমি সকলোৱে আনন্দিত হৈছোঁ হয় আমাৰ মছজিদত 2 লাখ টকাৰ চেক প্ৰদান কৰিছে এইটো পোৱাৰ কাৰণে আমি বৰ সুখী আগতে আমি ভাবিছিলোঁ প্ৰমোদ বড়ো চৰকাৰ আহিলে মছজিদ ভাঙিব আমাৰ মিয়া জাতি মুছলমান জাতি খেদিব বুলি আমি ভয় খাইছিলোঁ এতিয়া এই 5 বছৰত আমি বৰ শান্তিৰে বসবাস কৰিব পাৰিছোঁ বৰঞ্চ আমাৰ মছজিদত আৰু অনুদান দিছে সেইকাৰণে মই বৰ সুখী আমি আৰু ধন্যবাদ জনাইছোঁ এই চৰকাৰক আগন্তুক 5 বছৰৰ কাৰণেও মই ভাবোঁ এই চৰকাৰ আহিবই নিশ্চয় আহিব আমি সকলোৱে তেওঁক আদৰি লৈছোঁ আৰু ৰঞ্জিত বসুমতাৰী ছাৰকো আমি আদৰি লৈছোঁ বৰ সুখী হৈছোঁ বৰ খুচি হৈছোঁ আমি ৰঞ্জিত বসুমতাৰীক আমাৰ এই বাউসুগিৰিক কেণ্ডিডেট দিয়াৰ কাৰণে আমি সকলোৱে আনন্দিত হৈছোঁ আছে বহুত সমস্যা আছে যেনে ৰাস্তা ঘাটৰ সমস্যা মাটিৰ কথাটো ক'লেই বহুত মানুহ আমাৰ কি আছে খাচ মাটিত বসবাস কৰি আছোঁ আমি এই খাচ মাটি আমাক কিছুমানে অনলাইন কৰিলে মাটি প্ৰদান কৰিব বুলি আশ্বাস দিছে আমি আশ্বাসিত হৈছোঁ আৰু কি আমি মই আলুৰ ভৈ ঘৰ পৰা আহিছোঁ বহুত ঘৰ আছে 2-300 ঘৰ বনাই আছে আমাৰ তাতে 100% জিকিব বুলি ভাবিছোঁ ধনেশ্বৰ গোহাৰিতো আমি 22 বছৰ দেখিলোৱে আমাৰ মাটিৰ সমস্যা সমাধান কৰা নাই কাৰণ আমাৰ ধৰ্মৰ কাৰণে একো কৰা নাই ৰঞ্জিত বসুমতাৰী ছাৰে আমাৰ কাৰণে আমাক আদৰি লৈছে আমিও তেওঁক আদৰি লৈছোঁ